হ'ব আপুনি কওক কি হৈছে ঘটনাটো ঘটনাটো এনেকুৱা আছিল সেইদিনা কিবা পূজা আছিল নহয় কি পূজা বুলি কয় এটা মনসা পূজা সেই তাৰ পৰা মানে গুচি গ'ল গৰু লৈ তাতে বান্ধিবৰ কাৰণে তাতে সিহঁতৰ ঘৰত মানুহ আছিল তাতে আছিল সিহঁতে মনসা পূজা কৰি আহি ঘূৰি পিনি সিহঁতে খাই যায় ভাত চাত তাৰপিছত আহি পিনি সেই সিহঁত দুইজনে ল'ৰা আছিল সেই আগুৱাই আহিল আৰু সেই পিছে পিছে আহি আছিল কেনেবা পিছলা খাই কিবা পুলত পৰিল সেইটো বচাব গৈছিল এজন মানুহে সেই বচাব নোৱাৰিলে আজিলৈকে মানুহটো পোৱা নাই এই সময়ত বানপানী হৈছিল নেকি ইমান আছিল পুলত পানী কিমান আছিল ইমান কমন যি দলঙত ইমান আছিল পানী নাম কি আছিল তেখেতৰ এই নামটো পেট্ৰুছ পাহান কিমান বয়সৰ মানুহ হৈছিল বয়সটো 50 মান হ'ল কি গাঁও বুলি কয় এইটো আমিনপাৰা আজিলৈকে কোনো জিলা প্ৰশাসন বা পুলিচ বা পুলিচক দিছিলোঁ পুলিচো আহিছিলোঁ মাতিছিলোঁ তাৰপিছতে সেই বিচৰাবাৰ আহিছিলে পোৱা নাই আজিলৈকে পোৱা নাই কি ক'ব বিচাৰে আপুনি এতিয়া কি আমি কি ক'ব বিচাৰোঁ এতিয়া তুমি আৰু ক'বতো নোৱাৰোঁ বাবা থাকিলে সেই বাবা কৈ দিওঁ চাব লাগিব সিহঁতেও আৰু পানী যেন পৰা সেই ঘটনাটো হৈছে সেইদিন পৰাতো বানাই পানী 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 গৰু বান্ধি এইটো ঘৰত আহি আছিল এইটো ঘৰতো ডুবে হয় গৰু বান্ধি 5:30 মানত আহি আছিল তেতিয়া মানে পানী পৰাৰ লগে লগে এজন ল'ৰা মানে ধৰিছিল কিন্তু ৰাখিব পৰা নাই 10 তাৰিখ শুকুৰবাৰ দিন এই সময়ত বহুত পানী হৈছিল যিনো পানীত ডুবি গৈছে এতিয়া কি নাম পিতৃষ পাহান বয়স কিমান মান হ'ব 53 মান হ'ব অনুমানিক ইমান দিন হ'লে এতিয়ালৈকে পোৱা নাই এতিয়া কি গাঁও বুলি কয় আমিনপাৰা আজিলৈকে জিলা প্ৰশাসনৰ পৰা কোনো